নমস্কাৰ বন্ধুসকল, ওয়েলকাম টু মাই ইউটিউব চেনেল আসাম কেৰিয়াৰ লেটেষ্ট। আজি পুনৰ নতুনকৈ চাকৰি আহিছে নৰ্থ ইষ্ট ফৰ্চুনাৰ ৰেলৱে ৰিক্ৰুটমেণ্টৰ ফালৰ পৰা, যিহেতু NFRR বিভাগৰ ফালৰ পৰা 2026 বৰ্ষৰ কাৰণে বহুত এটা ভাল সুবিধা আহিছে, সুযোগ আহিছে। স্পৰ্টছ কোৱাৰ্টাৰৰ পদসমূহ মুকলি কৰি দিয়া হৈছে, যিহেতু স্পৰ্টছ কোৱাৰ্টাৰৰ পদসমূহ মুকলি কৰি দিয়া হৈছে NFRR বিভাগৰ ফালৰ পৰা, যিটো নৰ্থ ইষ্ট ফৰ্চুনাৰ ৰেলৱে ৰিক্ৰুটমেণ্ট 2026ৰ ফালৰ পৰা বহুত এটা ভাল সুবিধা আহিছে, সুযোগ আহিছে। এই পদসমূহত আপোনালোকে যদি আবেদন কৰিব বিচাৰে ভিডিঅ'টো শেষলৈকে চাব, অলপ স্কিপ নকৰাকৈ। পদসমূহত আপোনালোকে কেনেদৰে আবেদন কৰিব, আবেদন কৰিবলৈ আপোনাৰ বয়সৰ সময়সীমা কিমান লাগিব, এডুকেশ্যন কোৱালিফিকেশ্যন কিমান বিচাৰিছে, লগতে আপোনালোকৰ চিলেকশ্যন প্ৰচিডিউৰটো কেনেধৰণৰ হ'ব, সম্পূৰ্ণ তথ্য এই ভিডিঅ'টোত আলোচনা কৰিম। চ' ভিডিঅ'টো শেষলৈকে চাব, অলপ স্কিপ নকৰাকৈ। যদি ভিডিঅ'টো চাই ভাল পায় এটা লাইক কৰিব, আৰু মোৰ চেনেলটোলৈ যদি প্ৰথমবাৰ কাৰণে আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো অন কৰিবলৈ নাপাহৰিব। যিহেতু ইয়াতে দেখিবলৈ পাইছে নৰ্থ ইষ্ট ফৰ্চুনাৰ ৰেলৱে ৰিক্ৰুটমেণ্ট 2026ৰ ফালৰ পৰা স্পৰ্টছ কোৱাৰ্টাৰৰ পদ মুকলি কৰি দিয়া হৈছে। ইয়াতে আপোনালোকে এটা অভাৰভিউ দেখিবলৈ পাইছে। ভেকেঞ্চিটো আহিছে ৰেলৱে নৈ ভৰ্তি 2026ৰ কাৰণে। অৰ্গেনাইজেশ্যনটোৰ নেম হৈছে নৰ্থ ইষ্ট ফৰ্চুনাৰ ৰেলৱে। টোটেল ভেকেঞ্চি যিহেতু ভেৰিয়াছ ভেকেঞ্চি মুকলি হৈছে। এপ্লাই মডটো আপোনালোকে অনলাইন মাধ্যমেৰে আবেদন কৰিব পাৰিব। হু কেন এপ্লাই ক্ষেত্ৰত ক'বলৈ গ'লে অল ইণ্ডিয়া মেল ফিমেল কেণ্ডিডেটে এই পদসমূহত আবেদন কৰিব পাৰিব। লগতে আপোনালোকৰ চেলাৰী ক্ষেত্ৰত ক'বলৈ গ'লে লেভেল 1, 2, 3 মতে আপোনালোকৰ চেলাৰীসমূহ লাভ কৰিব পাৰিব, যিটো গ্ৰেড 3, গ্ৰেড 4 লেভেলৰ চেলাৰীসমূহ লাভ কৰিব পাৰিব। বয়সৰ সময়সীমাটো ইয়াতে দিয়া আছে। মিনিমাম বয়সটো আপোনালোকৰ 18 বছৰৰ পৰা এই পদসমূহত আবেদন কৰিব পাৰিব। লগতে আপোনালোকৰ মেক্সিমাম বয়সটো 25 বছৰ বয়সলৈকে আবেদন কৰিব পাৰিব। আৰু লগতে আপোনালোকে এজিলেকশ্যনসমূহ ল'ব পাৰিব। যদিহে আপোনালোকে SC ST ৰ কেণ্ডিডেট হয় তেনেহ'লে আপোনালোকে 5 বছৰকৈ এজিলেকশ্যন ল'ব পাৰিব। যদি আপুনি OBC ৰ কেণ্ডিডেট হয় তেনেহ'লে আপুনি 3 বছৰকৈ এজিলেকশ্যন ল'ব পাৰিব। ইয়াতে আপোনালোকৰ এপ্লিকেশ্যন ফিজটো দিয়া আছে। জেনেৰেল OBC সকলে 100 টকাকৈ এপ্লিকেশ্যন ফিজ কাটিব লাগিব। যিসকল SC ST PWBD ৰ কেণ্ডিডেট হয় তেওঁলোকে ইয়াত কোনো ধৰণৰ এপ্লিকেশ্যন ফিজ কাটিব নালাগে। পে'মেণ্ট মোডটো আপোনালোকে অনলাইন মাধ্যমেৰে পে'মেণ্ট কৰিব পাৰিব। ডেবিট কাৰ্ড, ক্ৰেডিট কাৰ্ড, নেট বেংকিং যিকোনো মাধ্যমেৰে পে'মেণ্ট কৰিব পাৰিব। ইয়াতে যিহেতু আপোনালোকে যদি আবেদন কৰিব বিচাৰে আবেদনসমূহ কৰি ল'ব পাৰিব। ভিডিঅ' ডেছক্ৰিপশ্যনতে মই আবেদনৰ লিংক দিছোঁ, তাতে গৈ আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব। চিলেকশ্যন প্ৰচেছটো ইয়াতে আপোনালোকৰ স্কিল টেষ্ট হ'ব, ইণ্টাৰভিউ হ'ব, ডকুমেণ্ট ভেৰিফিকেশ্যন হ'ব। তাৰপিছত আপোনালোকৰ এডুকেশ্যন কোৱালিফিকেশ্যনটোতো 10 পাছ 12 পাছ ITI থাকিলে আপোনালোকে আবেদন কৰিব পাৰিব। যিহেতু বহুতে এটা ভাল সুবিধা আহিছে। 10 পাছৰ কাৰণে যিটো পদ মুকলি কৰি দিয়া হৈছে, 12 পাছৰ কাৰণে পদ মুকলি কৰি দিয়া হৈছে। ইম্পৰ্টেণ্ট ডকুমেণ্টসমূহ ইয়াতে আপোনালোকৰ পাছপৰ্ট চাইজ ফটোগ্ৰাফ লাগিব, ছিগনেচাৰ লাগিব, আধাৰ কাৰ্ড লাগিব, এডুকেশ্যন চাৰ্টিফিকেট লাগিব, কাষ্ট চাৰ্টিফিকেট লাগিব, এজ প্ৰুফ চাৰ্টিফিকেট লাগিব, লগতে আপোনালোকৰ স্পৰ্টছৰ চাৰ্টিফিকেট লাগিব। যিহেতু স্পৰ্টছ কোৱাৰ্টাৰ পদ হয়, যদি আপোনালোকৰ স্পৰ্টছৰ চাৰ্টিফিকেট আছে তেতিয়া আপোনালোকে পদসমূহত আবেদন কৰিব পাৰিব। ষ্টাৰ্টিং ডেটটো আপোনালোকৰ 20 ফেব্ৰুৱাৰীৰ পৰা এই পদসমূহত আবেদন প্ৰক্ৰিয়াটো ষ্টাৰ্ট হৈ গৈছে। লাষ্ট ডেটটো আছে আপোনালোকৰ 10 মাৰ্চ তাৰিখলৈকে লাষ্ট ডেট আছে। যদিহে আবেদন কৰিব বিচাৰে ভিডিঅ' ডেছক্ৰিপশ্যনতে আবেদনৰ লিংক দিছোঁ, তাতে গৈ আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব। আজিলৈ ভিডিঅ'টো ইমানেই আছিলে। ভিডিঅ'টো চাই যদি ভাল পালে এটা লাইক কৰিব, আৰু মোৰ চেনেললৈ যদি প্ৰথমবাৰ কাৰণে আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো অন কৰিবলৈ নাপাহৰিব। লগতে ভিডিঅ'টো সকলো বন্ধু বান্ধৱীলৈ শ্বেয়াৰ কৰি দিব, যাতে সকলোৱে জবৰ আপডেটসমূহ প্ৰতিদিনে পাই থাকিব পাৰে। ভিডিঅ' ডেছক্ৰিপশ্যনতে মই হোৱাটছএপ চেনেল আৰু টেলিগ্ৰাম গ্ৰুপৰ লিংক দিছোঁ, তাতে আপোনালোকে জইন হৈ ল'ব, যাতে প্ৰতিদিনে জবৰ আপডেটসমূহ সকলোতকৈ আগতীয়াকৈ এই চেনেলৰ দ্বাৰা পাই থাকিব পাৰে। জয় হিন্দ, জয় অসম।